নাজানো মৌচুমী, মোৰ কিয় তেনেকুৱা হয়। দাদা বা দেউতাৰ ওপৰত কথা ক'বলৈ মই অলপ টান পাওঁ। হয়তো দাদাই নাজানে বা দেউতাই বহুত জানে বুলি ভাবিয়ে মোৰ এনেকুৱা ধৰণৰ অসুবিধা হয়। ভাল কথা, কোনে তোমাক তেওঁলোকৰ ওপৰত কথা ক'বলৈ কৈছে? তুমিতো ঠাট্টা মস্কৰাৰে যোগ্য। তোমাৰ কাম, তোমাৰ চিন্তাধাৰা ভেকুচালি কৰক, এমপ্লয়ীৰ সন্মুখত তোমাক মিছবিহেভ কৰক, তুমি সহ্য কৰি যোৱা। চাবা এদিন সহনশীলতাৰ বঁটাটো তুমিয়ে পাবা। ইমান বেয়াকৈ নকবাচোন। যোৱা আকৌ, সোনকালে যোৱা। চিৰিয়াছ ব্যক্তিসকলটো অফিচলৈ গ'লেই, তুমিও সোনকালে যোৱা, নহ'লে বা আকৌ ক'ত বা কি ঘটে। তুমি যদিও মোক কথাষাৰ গাঁত মাৰি গৈছা, মই মানি লৈছো। আজিকালি মোৰো তেনেকুৱা এটা ফিল হৈ থাকে। ক'ত বা কি? ছাৰ, আপুনি অলপ যাওঁগে নেকি? মই মোৰ কামত ধৰোঁগে। কৰিবি ৰ, আগতে তই মোৰ কেবিনলৈ বল, তোৰ লগত কেইটামান কথা পাতিবলগীয়া আছে। বাবা, আমাৰ এছিষ্টেণ্ট মেনেজাৰ সুব্ৰত আৰু একাউণ্টেণ্ট পাৰ্থক মাতি দিব পাৰিবানে? কিয় নোৱাৰিম দেউতা? এই সৰু কামটো কৰিব নোৱাৰিম নে? ফোন এটা কৰি দিলে হয়চোন ছাৰ। এনেইনো সেইটো অফিচলৈ কিয় যাব লাগে? সকলো কাম ফোনে কৰিবলৈ যোৱাৰ কাৰণে বিপদ। ৰাইট। যোৱা বাবা, তুমি গাড়ী লৈ যোৱা। ঐ, আহ। ৰাইট। মোক কি বুলি কওঁ? আৰু শুনতো কোনো নিৰ্দিষ্ট গাড়ী নাই। যাৰ লগত মন যায় গুচি যায়, কাৰো লগত নগ'লেহে সি ড্ৰাইভাৰৰ লগত যায়। এই বাবু কাকাৰ কাম কি? মাজে মাজে আমাক কৰবালৈ লৈ যোৱা আৰু মাজে মাজে অফিচৰ কাম কৰা। যদি বাবু কাইকে আৰোহণৰ কাৰণে ফিক্স ড্ৰাইভাৰ কৰি দিব পৰা যায়। বাবু কাই, কওক বাইদেউ। হে বাবু কাই, মই দেখোন তোমাৰ বোৱাৰীৰ দৰে, গতিকে মোক বাইদেউ বুলি নামাতিবা, বোৱাৰী বুলি মাতিবা। মাৰ কথাটো বেলেগ দিয়াচোন। হ'ব দিয়ক তেনেহ'লে, এতিয়াৰ পৰা বোৱাৰী বুলিয়ে মাতিম। আচৰিত, আজি অৰুণাভ ছাৰৰ ঘৈণীয়েকে মোক বোৱাৰী বুলি মাতিবলৈ দিছে যে। সেইদিনা বাইদেউ বুলি নমতাৰ কাৰণে কুকুৰে কাঁইট নোখোৱাকৈ ক'লে। নাজানো আৰু দেই প্ৰভু, এই বয়সত এইবোৰ কি মহিমা দেখুৱাইছে। কি হ'ল বাবু কাই, হা? কি ভাবিছা? নাই নাই, একো হোৱা নাই, আপোনাৰ কথাকেই শুনি আছো। আচৰিত হৈছা নহয়। সেইদিনা খং কৰি আহি যে মৰমত মাতিছো। কেতিয়াবা কিছুমান কথাত মোৰ চুৰ গৰম হৈ থাকে, নকবলগীয়া কথা কিছুমান কৈ পেলাও। বেয়া নাপাবা দেই। আৰু তুমিতো জানাই, আজি বাই বাবুকাৰ লগত ইমান ভালকৈ কথা পাতিছে যে। হয় হয়, কথাটো হয়। বাৰু এতিয়া কওকচোন। মানে আমাৰতো সকলোৱে নিজা নিজা গাড়ী লৈ যায়, মানে অৰুণাভ আৰু দেউতা। বাকী থাকিল দাদা। দাদাৰতো নিজা গাড়ী নাই, গতিকে এতিয়াৰ পৰা দাদাক তুমিয়ে অফিচত অনা নিয়া কৰিবা। নহলে দাদা কাৰ লগত যাব, কি কৰিব, সদায় সদায় অশান্তি এটা হয়। দাদাই যিহেতু আজিকালি অফিচ কৰা হৈছেই, গতিকে তেখেতকোতো নিজাকে গাড়ী এখন লাগে। লাগে লাগে বাইদেউ, মানে বোৱাৰী। দেউতাই ক'লে মই কোৱা বুলি কবা। এতিয়াৰ পৰা টাইমত আহিবা, দাদাক অফিচলৈ লৈ যাবা আৰু থৈ যাবাহি। মাজত যদি কিবা দৰকাৰ হয় আমিতো জনামেই। হয় 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 বাইদেউ, আপুনি মানে হয় বোৱাৰী, আপুনি ভাল চিন্তাই কৰিছে। মই দেখিছো নহয় ডাঙৰ দাদাৰ অসুবিধাটো। এতিয়াৰ পৰা হ'ল নহয়? হ'ল। বায়ে এখেতৰ কথা ইমান চিন্তা কৰিছে যে, আচৰিত। মোক আপুনি ভুল নুবুজিব ছাৰ, অফিচটো কিবা এটা বেয়া হোৱাটো সহ্য কৰিব নোৱাৰো। আমাৰ দেউতাৰ এক্সিডেণ্টৰ সময়ত আপোনালোকৰ সহায়বোৰ আমি পাহৰিব পাৰিম জানো? মই কিয় বেয়া পাম, বৰঞ্চ ভালহে পাইছো।
খবৰবোৰ সঠিক সময়ত দিয়াৰ বাবে আমি অন্য এটা বিপদৰ পৰা হাত সাৰিব পাৰিছো। নাজানো ছাৰ। বেচেৰা ফুকন, নিৰ্দোষী মানুহটোৱে কমখন কষ্ট পাইছেনে? এইটোতো সৰু কথা ছাৰ। ইয়াত কিবা এটা হৈছে, টকা পইচা লষ্ট হৈছে, কিন্তু ইয়াৰ বাহিৰেও মই যিটো কথা জানো সেইটো আপুনি গম পালে আপোনাৰ মোক ঘূৰাই যাব। কি? ইয়াতকৈ ডাঙৰ কথা আৰু তই কি জান? ঘপককে ওলাই গ'ল ছাৰ। মই সকলো দেখিও পোৱা নাছিলো। ক'লে জানো ছাৰ অন্য এক বিপদে দেখা দিয়ে, কিন্তু নকলেও মোৰ এনেকুৱা লাগিছে যেন এদিন আপোনালোকৰ ঘৰখন ধান বান হৈ যাব। মই কি কৰিম একো ধৰিব পৰা নাই ছাৰ। আপুনি নুসুধিলে মই বহুত ভাল পাম। কমল, তই এনে কি ঘটনাৰ সাক্ষী? ক, মই শুনিবই লাগিব, নহলে মই শান্তি নাপাম। কিন্তু 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 কেনেকে কওঁ ছাৰ, মই সেইটোৱে ধৰিব পৰা নাই। ছাৰ, ইয়াৰ পৰা ওলাই যাওঁ বল। কলৈ? মোৰ ঘৰখন ধান বান হবলৈ খোজা খবৰটো শুনিবলৈ। যিখন ঘৰ গঢ়িবৰ বাবে মই দিনক ৰাতিক দিন কৰিছিলো, সেই ঘৰখনে যদি ভাঙিবলৈ ধৰে, মই ইয়াত কাম কৰা জানো কিবা অৰ্থ থাকিব পাৰে? মোক মাফ কৰি দিব ছাৰ। কথাটো মই নোকোৱাকে থাকিব নোৱাৰিম। ঠিক আছে, আহ। মোক সহায় কৰিবা প্ৰভু। প্ৰকৃত সত্য এটা মোৰ সাক্ষী যেতিয়া, কথাটো নোকোৱাকে থকাটো এক প্ৰকাৰ মোৰ কাৰণে পাপ হ'ব। কমল, গৈছো ছাৰ। মোৰ কিবা এটা চিন্তা হৈছে বাবেহে আপোনাক কলো। আপুনি আকৌ কথাটো অন্য ধৰণে নলব। চোৱা বোৱাৰী, হঠাৎ মানুহৰ পৰিৱৰ্তন হোৱা দেখিলে আচৰিত হোৱাৰে কথা, কিন্তু কেতিয়াবা আমি নিগেটিভ বুলি ভবা কথাবোৰো পজিটিভ হৈ যায়। তেনেকুৱা বহুত কথাই আমাৰ জীৱনত ঘটি গৈছে। সেইটোও হয় মা। ইমান দিনে ৰুমটোৰ চাৰিবেৰৰ মাজত থাকি থাকি হয়তো তাই সলনি হ'ব পাৰে। মানুহক অভিজ্ঞতাই বহুত কথাই শিকায়। নিজৰ কৰ্মৰ কাৰণে কিজানি তাই অনুতপ্ত হৈছে। তেনেকুৱা কিবা এটা হলেতো ময়ে আটাইতকৈ সুখী হম। অকল তুমিয়ে নহয়, ঘৰখনৰ সকলোৱে সুখী হ'ব। ঘৰখনলৈ শান্তি ঘূৰি আহক, সেইটোৱেতো আমি বিচাৰি আছো ন। আপোনালোকৰ ঘৰৰ পৰা ওলাই আহি মোৰ সন্দেহ এটা হ'ল। কিয় জানো আগৰ পৰাই অকল তুমিয়ে নহয়, ঘৰখনৰ সকলোৱে সুখী হ'ব। ঘৰখনলৈ শান্তি ঘূৰি আহক, সেইটোৱেতো আমি বিচাৰি আছো ন। বায়ে এওঁৰ কথা চিন্তা কৰিছে। আগতে বা এনেকুৱাই আছিল, নিজতকৈ আনৰ কথা বেছি চিন্তা কৰে। চাবা, সময়ৰ লগে লগে সকলো সলনি হ'ব। সেই দিনটো যেন আজিয়ে আহক প্ৰভু। আহিব বোৱাৰী, সময়তকে আগত কোনো কামেই নহয়। আপোনালোকৰ ঘৰৰ পৰা ওলাই আহি মোৰ সন্দেহ এটা হ'ল। কিয় নাজানো আগৰ পৰাই অৰুণাভ ছাৰৰ বৌৰ ওপৰত মোৰ সন্দেহ এটা বাহ লৈছে। কিয় নুসুধিব ছাৰ? কিহৰ কাৰণে মোৰ ছিক্স চেন্সত তেনেকুৱা এটা কথা বাহ ল'লে মই নাজানো। মীনাক্ষীৰ কাৰণে নহয় ছাৰ, হয়তো সৰুৰে পৰা অত্যাধিক ৰহস্যধৰ্মী উপন্যাস পঢ়াৰ কাৰণে। তেতিয়া লেখা লাগি গ'ল নহয়। ডিটেক্টিভ হোৱাৰ সপোন এটা মনতে পঢ়ি ৰাখিছিলো। মোবাইলটো এৰি থৈ আপোনালোকৰ ঘৰত ওলাই আহি মোক বৌ বুলি মাতিবলৈ যত্ন নকৰিবি। ইমানো খং নকৰিবচোন বাইদেউ, এনেই মীনাক্ষীৰ মানুহ। হ'ব দিয়ক, আহোঁ।
ইমানকৈ কি কৈ আছে? কৰবাত কিবা এটা হৈ আছে, চাবই লাগিব। মানে মোৰ মোবাইলটো এৰি থৈ গলো। কি লৈ যাব পাৰিম নে? ৰ মই আনি দিছো। মাথা নষ্টিবি দেই তই। যা। চৰি বৌ, মানে বাইদেউ অৰুণাথ ছাৰৰ বৌক কৈ মোৰ মোবাইলটোলৈ ওলাই বৌ যেন কিবা এটা সহজ হ'ব পৰা নাছিল। তাৰ পাছত পয়জনেৰে বৌ কি কৰে? নিশ্চয় গুলি খুৱাব। হে ভগৱান, কি কৰো? চকুৰ সন্মুখতে মৃত্যু। সমস্ত ঘটনাটো মই মোৰ কেমেৰাত বন্দী কৰিলো। তাৰপিছত বৌয়ে ডাঙৰ বৌক মাতিবলৈ ওলাই আৰু সেই সুযোগতে মই গিলাচটো ইমান ক্ষিপ্ৰতাৰে মই কামটো কৰিম বুলি নিজেও ভবা নাছিলো। ধৰকে বাহিৰলৈ ওলাই আহি আকৌ জুমি চালো। মোৰ ফালৰ পৰা মই সকলো মেনেজ কৰিছো। সেইখন গাড়ীত আৰোহণ অহা যোৱা কৰিব। কেই বজাত ওলাই যায় মই তোমাক জনাম। তুমি কিন্তু সম্পূৰ্ণ ৰেডি থাকিবা। আৰু যদি কিবা থাকে মোক ক'বা, মই সম্পূৰ্ণ হেল্প কৰিম। তই মোক পূৰ্বক বনোৱা নাইতো কমল। ইয়াতে সকলো আছে, চাই